আছ তই? নাই অ মা, মই এনেই অকণমান গান গাই আছোঁ আৰু। ইমান ডাঙৰকৈ নিচিলি আকৌ ওচৰৰ মানুহ শুনা পাব নহয়। আৰু শুনচোন, মই আৰু দেউতা বজাৰলৈ যাম আৰু আহোঁতে জেঠাই খবৰ লৈ আহিম। জেঠাই গা বেয়া যে, মই ভাতকেইটা বনাই থৈ গৈছোঁ, তই খাবি। আৰু যদি মন যায় চাহ বনাই খাবি। বা আকৌ বাৰ্থডেলৈ গৈছে নহয়, নহ'লে চিন্তাই নাছিল, তই বনাই খাবি দেই। অ'কে মা, ঠিক আছে, তোমালোক যাবা। সৰলা, তোমাৰ ওলাই হ'লনে? মোৰ ওলাই হ'লেই। এইকাৰণে মানে মাইকী মানুহৰ লগত যাবলৈ বেয়া। ইমান টাইম হ'ল ওলাই নহয়হে নহয়। ষ্টাইল মাৰি থাকোঁতে মানে টাইম পাৰ হৈ যায়গৈ। কি যে হ'ব নহয়। এই গৈছোঁ ৰ'বহে, এই মানুহটোৰ পৰা মানে শান্তি নাই। হ'ল বোলে যেনেকৈ তেনেকৈ যাব নোৱাৰি নহয়, অলপ ষ্টাইল কৰিবই লাগিব। ৰ'ব গৈছোঁ, অলপ ৰৈ দিয়ক। দেউতাই মাক বেয়া গালি দিছে, মা জমনি। বাবলু চা, এনেকৈ হাঁহি থাকিলে হ'লে পিটন খাবি দেই, কৈ দিছোঁ। মা, নাই হ'ব দিয়া, তোমালোক যোৱা। মই পিটন খাবলৈও নাই, হাঁহিবলৈও নাই, তোমালোক যাৱা যোৱা। অঁ ঠিক আছে, ক'লৈ ওলাই নাযাবি দেই, ঘৰতে থাকিবি। ঠিক আছে মা, ঘৰতে থাকিম। তোমালোক আহোঁতে চকলেট এটা লৈ আহিবা দেই মোলৈ। অ'কে ঠিক আছে বাৰু, লৈ আহিম। ঘৰতে থাকিবি দেই বাবলু, আমি যাওঁ। অ'কে দেউতা মা, তোমালোক যোৱা, মই ঘৰতে থাকিম। টাটা, বাই বাই। এই চাহকণকে বনাই খাওঁগে। দেউতাই কালি চকলেট বিস্কুট আনিছিলে নহয়, এই মজা। এই মায়ে মানে চেনি চাহপাতবোৰ ক'ত থয় নহয় বিচাৰি নাপায়। কিবা এটা খাবলৈ হ'লে বিচাৰি নাপায়, ক'ত যে সোমাই থাকে নহয়। এতিয়া মই কেনেকৈ বিচাৰি পাম আৰু? আজি মানে চাহ খোৱা নহয়গৈ আৰু। চেনি 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 মাই, মোৰ বুকুত তুমি ৰলা ঠাই। পাই মায়ে আহিলে শুনিব লাগে পাম। এই বাদ দে, আজি চাহ নাখাওঁ আৰু। ঠাণ্ডা পানীৰ লগতে চকলেট খাই থাকোঁ। পিছত বা আহিলে বনাই দিব।